নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই ক্লাছ 10 অৰ্থাৎ 10ম শ্ৰেণীৰ ইম্পৰ্টেণ্ট কবিতা দ্য বল পয়েমৰ ওপৰত আলোচনা আগবঢ়াম। প্ৰথমতে এই কবিতাটো বুজোৱাৰ আগতে মই এই ব্ৰেকেটৰ ভিতৰত থকা কিছুমান কথা কৈ ল'ব লাগিব। ইয়াত লিখা আছে এ বয় লছেছ এ বল। এটা ল'ৰাই কি হেৰালে? এটা বল হেৰালে। He is very upset আৰু সেইকাৰণে সি বহুত দুখ প্ৰকাশ কৰিছে। A ball does not cost much. এটা বল কিনিবৰ কাৰণে বৰ বেছি খৰচা নহয়। Nor is it difficult to buy another ball. বা বেলেগ বল এটা কিনাও বৰ বেছি জটিল নহয়। Why then is the boy so upset? তেতিয়াহ'লে সেই ল'ৰাজনে কিয় দুখ প্ৰকাশ কৰিছে? Read the poem to see what the poet thinks has been lost. তুমি এই কবিতাটো পঢ়িব লাগিব, তেতিয়াহে বুজি পাবা কবিয়ে সেই ল'ৰাজনে কি হেৰালে বুলি ভাবে বা দেখিছে। And what the boy has to learn from the experience of losing something. আৰু সেই ল'ৰাজনে কিবা এটা বস্তু হেৰুৱাৰ পিছত কি অভিজ্ঞতা অৰ্জন কৰিলে বা কি শিকিলে সেই কথাটো আমি এই কবিতাটোৰ পৰা স্পষ্ট হ'ম। তো প্ৰথমতে এতিয়া কবিতাটো আৰম্ভ কৰোঁ। ইয়াত লিখা আছে, প্ৰত্যেকটো লাইন কবিতাটোৰ খুব গুৰুত্বপূৰ্ণ। ইয়াত লিখা আছে হোৱাট ইজ দ্য বয় নাও? ল'ৰাজনৰ এতিয়া কি হ'ল বা ল'ৰাজনে কি কৰিলে? হু হেজ লষ্ট হিজ বল? যি নেকি এই মাত্ৰ কি হেৰালে? নিজৰ বল হেৰালে। হোৱাট ইজ হি টু ডু? আই চ ইট গো। সি এতিয়া কি কৰিছে বা কি কৰে সেইটো মই দেখিছোঁ। মই দেখিছোঁ যে বলটো গৈ আছে। মেৰিলি বাউন্সিং, মেৰিলি মানে আনন্দ মনেৰে, তাৰমানে বাউন্সিং মানে ড্ৰপিং কৰি কৰি যোৱা, তাৰমানে বাগৰি বাগৰি গৈ আছে। ডাউন দ্য ষ্ট্ৰীট, ৰাস্তাৰ ফালে বলটো বাগৰি বাগৰি গৈ আছে। এণ্ড দেন মেৰিলি অভাৰ, তাৰ পাছত ক'ৰবাত পৰি গৈছে। ক'ত পৰি গৈছে? দেয়াৰ ইট ইজ ইন দ্য ৱাটাৰ, মানে বলটো ক'ত পৰি গ'ল? পানীত পৰি গ'ল বুলি কৈছে। তাৰ পিছত কৈছে no use to say oh there are another balls. মানে ল'ৰাজনক যদি মই গৈ পিনে কৈ দিওঁ যে বেলেগ এটা বল পাবা নহয়, এই কথাষাৰ ক'লে তাত কোনো ভেলু নাই বুলি কৈছে। তাৰমানে এই কথাষাৰ কোৱাৰ কোনো যুক্তি নাই বুলি কৈছে। সেই কথাটো এই লাইনটোৰ পৰা প্ৰকাশ পাইছে। An ultimate shaking grief fixes the boy. আৰু অৱশেষত ল'ৰাজনৰ মুখমণ্ডলত এক গভীৰ বেদনাৰে ভৰি পৰিলে বুলি কৈছে। As he stands rigid, trembling, staring down. যিহেতু সি যেতিয়া বলটো পানীত পৰি যোৱা দেখা পালে, সি দৃঢ়তাৰে একেৰাহে থিয় হৈ কঁপি কঁপি আছে, তাৰমানে কঁপি কঁপি একেৰাহে সেই পৰি যোৱা সেই বলটোক চাই আছে বুলি কৈছে। All his young days into the harbor where his ball went. So এতিয়াহে কথাটো স্পষ্ট হৈছে, য'ত বলটো হেৰাই গ'ল, য'ত বলটো পৰি গ'ল, সেই বলটোক কিহৰ লগত তুলনা কৰিছে কবিয়ে? সেই ল'ৰাজনৰ য়ং ডেজ অৰ্থাৎ বাল্যকালৰ লগত তুলনা কৰিছে। ল'ৰাজনৰ সেই স্মৃতিখিনি কথা কৈছে বা ল'ৰাজনৰ সেই গুৰুত্বপূৰ্ণ সেই সময়ছোৱাৰ কথা কৈছে, যি সময়ছোৱা সেই ল'ৰাজনে আজি হেৰুৱাই পেলালে। এইখিনিতে এটা কথা কৈছিলে যে অল হিজ য়ং ডেজ ইনটু দ্য হাৰ্বাৰ্ছ। তো ইয়াত হাৰ্বাৰ মানে হৈছে সাগৰৰ কিনাৰৰ এনেকুৱা অংশ য'ত নেকি নাওবোৰ ভালদৰে থোৱা হয়, সেই অংশটোকে কোৱা হয় হাৰ্বাৰ। গতিকে হাৰ্বাৰত সেই বলটো পৰি যোৱা বুলি কৈছে। আৰু ইয়াত বল মানে আমি গম পালো সেই বলটো কিহৰ কথা কৈ আছে? য়ং ডেজৰ কথা কৈ আছে। তাৰ পিছত কৈছে I would not intrude on him. তাৰমানে তাৰ কামত মই বাধা দিব নিবিচাৰো বা তেওঁৰ ওচৰত গৈ পিনে মই একো কথা ক'ব নিবিচাৰো বুলি কৈছে। কিয় কৈছে? আকৌ ইয়াত চোৱা লিখা আছে এ ডাইম। ইয়াতে এটা শব্দ দিছে ডাইম। ডাইম মানে হৈছে US, আমি ডলাৰ নিশ্চয় শুনিছো, $1 বুলি শুনিছো। তো এতিয়া কিমান ডাইমে $1 হয় বুলি ক'লে তোমালোকে ক'ব লাগিব 10 ডাইম লগ লাগিলে কিমান ডলাৰ হয়? $1 হয়। ঠিক আছে নে? সেই কথাটো ইয়াত আমি গম পাইছো। তাৰমানে 1 ডাইম যদি মই সেই ল'ৰাজনক দি দিওঁ বা মই যদি এটা বেলেগ বল ইয়াত দি দিওঁ, ইয়াত লিখা আছে another ball is worthless. ল'ৰাজনক যদি মই বলটো হেৰুৱাৰ পিছত যদি পইচা দি দিওঁ,
এক ডাইম যদি দি দিওঁ বা বেলেগ এটা বল যদি দি দিওঁ সেইটো কিন্তু অৰ্থহীন হ'ব, তাতো কোনো লাভ নহ'ব ল'ৰাজনক দি বুলি কৈছে। যিহেতু ল'ৰাজনে কি হেৰাইছে, নিজৰ মূল্যৱান সময় হেৰাইছে, নিজৰ মূল্যৱান বস্তু হেৰাইছে। নাও হি চেন্সেছ ফাৰ্ষ্ট ৰেছপন্সিবিলিটি, আৰু হেৰুৱাৰ পিছতহে ল'ৰাজনে নিজৰ প্ৰথম দায়িত্ব বা প্ৰথম কৰ্তব্য কি বা কি হেৰুৱালে সেইটো বুজি পালে তাৰমানে। ইন এ ৱৰ্ল্ড অফ পজিশ্যন, পজিশ্যন মানে হৈছে এই যিটো আমাৰ পাৰ্থিৱ পৃথিৱীখন বা বস্তুবাদী যিখন পৃথিৱী সেইটো কথা কৈছে। এই বস্তুবাদী পৃথিৱীত পিপুল উইল টেক বলছ উইল বি লষ্ট অলৱেজ লিটল বয়। তাৰমানে এই বস্তুবাদী পৃথিৱীত মানুহৰ বহুত বল আছে, মানে নিজৰ কিছুমান সামৰ্থ্য অনুসৰি বহুত বস্তু তেওঁলোকে অৰ্জন কৰিছে, কিন্তু সেই গোটেই বস্তুখিনি এদিন কি কৰিব লাগিব, সকলোৱে হেৰাই দিব লাগিব বুলি কৈছে। তাৰ পিছৰ লাইনটো চোৱা, ইয়াত কৈছে এণ্ড ন' ওৱান বাইছ এ বল বেক, আৰু যেতিয়া নিজৰ সেই বল, অৰ্থাৎ এই বলটো মানে কাৰ কথা কৈ আছে, সেই পুৰণি দিনবোৰ, সেই মূল্যৱান বস্তুবোৰ যেতিয়া আমি হেৰাই দিম সেইখিনি আমি আকৌ ঘূৰাই নাপাওঁ বুলি কৈছে। মনি ইজ এক্সটাৰ্নেল, আৰু মনি হৈছে পইচা হৈছে বাহ্যিকতা, মানে পইচাৰে সকলো বস্তু অৰ্জন কৰিব নোৱাৰি, সেই কথাটো ইয়াত প্ৰকাশ পাইছে। হি ইজ লাৰ্ণিং, সেই ল'ৰাজনে এই কথাটো শিকিছে যে মানি ইজ এক্সটাৰ্নেল। উইল বিহাইণ্ড হিজ ডিছপেৰেট আইজ, ডিছপেৰেট আইজ মানে হৈছে মানে উদাসীন সেই চকু জুৰিত এই কথাটো স্পষ্ট হৈছে যে সেই ল'ৰাটোৱে নিশ্চয় বলটো হেৰুৱাৰ পিছত এইখিনি কথা শিকিছে। তাৰপিছত লিখা আছে দ্য এপিষ্টমলজি অফ লছ, এপিষ্টমলজি অফ লছ মানে হৈছে লজৰ মানে কিবা এটা বস্তু হেৰুৱাৰ পিছত তাৰ যিটো নেচাৰ, তাৰ প্ৰকৃতি, সেই কথাটো বুজি পোৱাটো তাৰমানে তাকে কোৱা হয় এপিষ্টমলজি অফ লছ। হাউ টু ষ্টেণ্ড আপ, তাৰ পিছতহে গম পালে কেনেকে আমি আকৌ ষ্টেণ্ড আপ হ'ব লাগে, কেনেকে আমি আকৌ নিজক চম্ভালিব লাগে, তাৰমানে সেইটো সেই ল'ৰাটোৱে তাৰ পৰা শিক্ষা লাভ কৰি আছে। তো ইয়াত লাষ্টত যিটো দুটা লাইন দিয়া আছে সেই লাইনটো খুবেই দৰকাৰী। ইয়াত লিখা আছে ন'য়িং হোৱাট এভৰি ওৱান মেন মাষ্ট ওৱান ডে ন', মানুহৰ ওচৰত যি আজি আছে সেইটো হয়তো চিৰদিনৰ কাৰণে নাথাকিব, হয়তো এদিন কি হৈ যাব, সেইটো হেৰাই যাব বুলি কৈছে। এণ্ড মষ্ট ন' মেনি ডেজ হাউ টু ষ্টেণ্ড আপ, আৰু যেতিয়া সেই বস্তুটো হেৰাই যায়, সেই বস্তুটো হেৰাই যোৱাৰ পিছত আমি কেনেকে নিজকে চম্ভালিব লাগে বা কেনেকে আমি কপ আপ কৰিব লাগে, সেই চিটুৱেশ্যনটোত আমি কেনেকে নিজকে এডজাষ্ট কৰিব লাগে, কেনেকে আকৌ আমি পুনৰ আৰম্ভ কৰিব লাগে কামবোৰ, সেই কথাটো আমাক শিকায় তাৰমানে। আৰু সেইটো কথা আমি কেতিয়া উপলব্ধি কৰিম, যেতিয়া আমি সেই বস্তুখিনিক যাক আমি এলাগী বুলি ভাবো সেইখিনি যেতিয়া হেৰাই যায় নিজৰ ওচৰৰ পৰা, তেতিয়াহে আমি এইটো কথা তাৰ গুৰুত্বটো বুজি পাওঁ তাৰমানে। গতিকে জন বেৰিমেনৰ এই তত্ত্বগধুৰ কবিতাটোৰ ইমানেই আছিলে, আৰু ইয়াৰ কিছুমান ইয়াত ৱৰ্ড মিনিং দিয়া আছে, তোমালোকে অকণমান এইবোৰ চাব লাগে, কাৰণ পৰীক্ষাত এইবোৰৰ পৰা প্ৰশ্ন দিয়ে দেই। ইয়াত লিখা আছে দেয়াৰ আৰ আদাৰ বলছ মানে হৈছে দ্য ৱৰ্ড ছাজেষ্ট ডেট লছ ইজ নট ইম্পৰ্টেণ্ট ইনাফ টু ৱৰি এবাউট, মানে কিবা এটা বস্তু যেতিয়া হেৰাই যায় তাৰ ওপৰত আমি ইমান গুৰুত্ব দিব নালাগে তাৰমানে। তাৰ পৰা আমি কি শিকিছো সেইটোহে গুৰুত্বপূৰ্ণ কথা তাৰমানে। চেকিং গ্ৰীফ মানে হৈছে কি, চেডনেছ উইথ গ্ৰেটলি এফেক্টছ দ্য বয়, মানে যেতিয়া মানে বেদনাই ল'ৰাজনক খুব মানে আঘাত কৰিছে, তেতিয়া তাক আমি সেই বস্তুটো বুজাবৰ কাৰণে, সেই কথাটো বুজাবৰ কাৰণে চেকিং গ্ৰীফ শব্দটো ব্যৱহাৰ কৰিছো। আৰু ৰিজিপ মানে ষ্টিপ, মানে একেৰাহে চাই থকাটো বুজাইছে। তাৰপিছত আহিলে ইনট্ৰু অন মানে হৈছে কি, ইনট্ৰু অন তো হিয়েৰ বুলিও কয়, হিয়েৰ টু এণ্টাৰ এ চিটুৱেশ্যন হুৱেৰ ওৱান ইজ নট ৱেলকাম, মানে কোনোবাই তোমাক আদৰণি জনোৱা নাই, হয়তো তোমাক বেলেগে কোৱা নাই যে ইয়াত আহক মোক সহায় কৰক, তাৰ স্বত্বেও তুমি যদি তাত গৈ পিনে সহায় কৰি থাকা, তেতিয়া আমি কওঁ যে ইনট্ৰু অন বুলি। আৰু এ ডাই মানে মই কৈছিলো 10 চেণ্ট, ঠিক আছে নে? আচ্ছা, 10 চেণ্ট মানে গম পাইছেনে? এতিয়া 10 চেণ্ট মানে হৈছে 10 চেণ্ট লগ লাগিলে 1 ডাইম হয়, আৰু 10 ডাইম লগ লাগিলে $1 হয়, অৰ্থাৎ 100 চেণ্ট ইকুৱেল টু $1। সেইটো কথাটো মনত থৈ ল'বা এবাৰ। তাৰপিছত ইয়াত লিখা আছে এপিষ্টমলজি অফ লছ মানে কি, এপিষ্টমলজি অফ লছ মানে আছে আণ্ডাৰষ্টেণ্ডিং দ্য নেচাৰ অফ লছ, মানে ক'ব কি বিচাৰিছে যে যেতিয়া আমি কিবা এটা বস্তু মানে হেৰুৱাই দিওঁ, তাৰ পৰা আমি কি বুজি পালো, তাৰ প্ৰকৃতিটো কি, সেই কথাটো জনাটোৱে মানে হৈছে এপিষ্টমলজি অফ লছ। হোৱাট ইটছ মিনছ টু লছ চামথিং, কথাটো ক'লোৱেই। তাৰপিছত এপিষ্টমলজি মানে হৈছে, ইয়াত লিখা আছে এপিষ্টমলজি ইজ দ্য ষ্টাডি অফ দ্য নেচাৰ অফ নলেজ ইটছেল্ফ, যেতিয়া আমি
কিবা এটা বস্তুৰ জ্ঞান যেতিয়া অৰ্জন কৰিলো তেতিয়া তাক আমি কি বুলি ক'ম এপিষ্টমোলজি বুলি ক'ম ইমানখিনি আছিলে আজি যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ থেংক ইউ ফৰ ৱাচিং